হোজাই জিলাৰ চামৰণীটোপ গাঁৱৰ যুৱ শিক্ষাৰ্থী কৌছাৰ আলম বৰভূঞাই এইবাৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৭৭% নম্বৰ লাভ কৰাৰ লগতে তিনিটা বিষয়ত লেটাৰ নম্বৰ অৰ্জন কৰি উল্লেখযোগ্য সফলতা লাভ কৰে। এইবাৰ নীট পৰীক্ষাতো অৱতীৰ্ণ হৈছিল। কৌছাৰৰ এই সফলতাত পৰিয়াল, বিদ্যালয় আৰু সমগ্ৰ চামৰণীটোপ গাঁৱত আনন্দৰ পৰিৱেশ। শিক্ষকসকলে তেওঁৰ কঠোৰ পৰিশ্ৰম, নিয়মীয়া অধ্যয়ন আৰু আত্মবিশ্বাসৰ বিশেষ প্ৰশংসা কৰিছে। কৌছাৰ আলম বৰভূঞাই সংবাদ মাধ্যমৰ আগত কয়, মোৰ এই সফলতাৰ আঁৰত আছে মোৰ পৰিয়াল, শিক্ষক আৰু নিজৰ কঠোৰ পৰিশ্ৰম। তেওঁৰ এই ফলাফলৰ পাছতেই সমগ্ৰ হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। মই এইবাৰ দ্বাদশ শ্ৰেণীৰ চিবিএছই বিজ্ঞান শাখাত 77 নম্বৰেৰে উত্তীৰ্ণ হৈছোঁ। মোৰ এই সফলতাৰ আঁৰত আছে মোৰ মা-দেউতা আৰু মেণ্টৰসকলৰ বহুত অশেষ কষ্ট আৰু মোৰ ফিউচাৰ ড্ৰিম হ'ল ডক্টৰ হোৱা। শিক্ষাগুৰুসকলে বহুত কষ্ট কৰিছে এই সফলতাৰ আঁৰত। ৰাইজেও বহুত ইম'চনেলি মটিভেট কৰিছে। চেণ্ট্ৰেল পাব্লিক স্কুল পাথাৰকান্দি। হয়, সি মোৰ ল'ৰা কৌছাৰ আলম বৰভূঞা চামৰণীটোপ গাঁৱৰ ভিতৰতে 77% পাই বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে আৰু তাৰ পৰৱৰ্তী তাৰ লক্ষ্য হৈছে যে এইবাৰো UG নীট দিছিলে, দিয়াৰ লগে লগে চৰকাৰৰ ফালৰ পৰা কিবা এটা অসুবিধাতে বাতিল কৰি দিয়া হৈছে। অহা মাহতে পাতিব। তৈয়াৰী কৰি আছে আৰু ইণ্টিগ্ৰেটেড কোৰ্ছো কৰি আছে আৰু তাৰ সফলতাৰ আঁৰতে তাৰ ফেকাল্টি আৰু মই দেউতা হিচাপে বহুত মেহনত কৰিছোঁ। কৰাতে তাৰ সফলতা যি পাইছে মই নথৈ সুখী। চৌধুৰী বজাৰ জাতীয় বিদ্যালয়ৰ ষ্টুডেণ্ট 2024ত উত্তীৰ্ণ হৈছিল। হোৱাতেই তাৰো ইয়াতে ভাল সফলতা অৰ্জন কৰিছিলে। মিষ্টিয়ামৰ হৈ চেণ্ট্ৰেল পাব্লিক স্কুলৰ পৰা কৰিমগঞ্জৰ পৰা উত্তীৰ্ণ হৈছে। পৰীক্ষাত পাছ কৰিছে, আমি আনন্দ হৈছোঁ, সুখী হৈছোঁ। আমি আনন্দ এই অঞ্চলৰ ল'ৰা ছোৱালী আৰু কৰিব লাগে। ৰাইজেও ভাল পাইছে, ৰাইজেও পাৰিছে। আমাৰ চামৰণী পঞ্চায়তৰ মানুহবিলাক, ভনীবিলাক খুব আনন্দ হৈছে।